নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে আমন্ত্ৰণ জনাইছোঁ। আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ অন্নপ্ৰসন্ন ডেকৰেশ্যনৰ পৰা। কান্নো অন্নপ্ৰসন্ন ভিডিঅ'টো শেষলৈ চাই থাকক, দেখিব। আৰু এই টিকলাৰে আজি অন্নপ্ৰসন্ন জসপ্ৰীত, ঘৰত আমি সকলোৱে মন বুলি মাতোঁ তাক। অলপ ভিডিঅ' বনাইছোঁ, মই ৰাখিছোঁ ভিডিঅ' দিবৰ কাৰণে। ভাবিলোঁ কি ইমান ধুনীয়া এটা মমেণ্ট আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু মই ইউটিউব চেনেলত এই মধুৰ স্মৃতিখিনি আবদ্ধ কৰি থওঁ। তাক এখন ফলি লাৰিব দিছে। এইখন ফলিখনত আছে ধান আছে, ধানৰ কলম আছে, পেঞ্চিল আছে, মাটি অলপ আছে, পইচা আছে, আঙুঠি আছে, সোণৰ আঙুঠি আছে, ৰূপৰ আঙুঠি আছে। চাওঁচোন সি কিনো লাৰে আজি। সি ফাৰ্ষ্ট ধানৰ শিখনি লাৰিছে আৰু আঙুঠি লাৰিছে। আঙুঠিটো একেবাৰে হাতৰ আঙুলি পিন্ধিয়ে লৈ আহিছে সি। আৰু এইখিনি ৰান্ধনি হ'ল। আৰু এতিয়া মনক দিব ভাত খুৱাই। ফাৰ্ষ্ট তাৰ নিমাকে ভাত খুৱাই দিব। নিয়ম আছে, নিয়মখিনি কৰি আছে। এনেকৈ সকলোৱে অলপ ভাত খুৱাই দিছে তাক। ময়ো দিছিলোঁ, কিন্তু মোৰ ভিডিঅ' কৰা নহ'ল। মই দিওঁতে ফটো আছে, ফটো মই লগাই দিম। আৰু এতিয়া আমি খাবলৈ বহি গ'লোঁ। ফাৰ্ষ্ট দালি, চব্জি এনেকৈ দি গ'ল। আৰু মাছ মাংস আছে বাৰু, পিছত দিব সেইখিনি। ভিডিঅ'টো আজিলৈ ইমানখিনিয়ে। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই।